সদৌ অসম উকিল সন্থাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিল 2016 প্ৰত্যাহাৰৰ দাবীত দুঘণ্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচী অনুসৰি পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ বিলাসীপাৰা উকিল সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিল 2016 প্ৰত্যাহাৰৰ দাবীত দুঘণ্টীয়া প্ৰতীক ধৰ্মঘট পালন কৰা হয়। উক্ত কাৰ্যসূচীত বিলাসীপাৰা উকিল সন্থাৰ সকলো উকিলে উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিল 2016 প্ৰত্যাহ্বানৰ দাবী জনায়। ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী, আমাৰ অসমৰ জাতীয় ঐক্যৰ সংহতিৰ বিৰোধী। আমি এই এমেণ্ডমেণ্ট বিলক আমি সৰ্বতোপ্ৰকাৰে গৰিহণা দিছোঁ আৰু আমি সকীয়াই দিব বিচাৰিছোঁ যে ন্যায়পালিকাসকলৰ ঊৰ্ধত এই বিল আমি প্ৰয়োজন হ'লে সুপ্ৰিম কোৰ্টত আমি ইয়াৰ বিৰুদ্ধে আমি উকিল সন্থাই কালি পৰহি কোৱা ধৰণে আমি ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলিও বিলাসীপাৰা উকিল সন্থাই ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰে। উকিলসকলে আজি কৰ্ম প্ৰতিবাদ দিৱস হিচাপে আজি আমি সিট ইন ডেমনষ্ট্ৰেশ্যন অৰ্থাৎ বহি আজি আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে যে ইতিমধ্যে 16তম মানে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2016 যিটো এতিয়া পাৰ্লিয়ামেণ্টত পাছ হ'ল, এতিয়া ৰাজ্যসভাত পেণ্ডিং আছে, তাৰ বিৰুদ্ধে আজি অসমীয়া সমাজ, অসমৰ জনগণ, সকলো শ্ৰেণীৰ মানুহ ইয়াৰ পৰা আজি ৰাজপথত ওলাই আহিছে আৰু উকিলসকলে যিহেতু সমাজৰ এটা অংগ, তাৰ বাবে আজি ইয়াৰ বিৰোধ কৰি ইয়াৰ প্ৰতিবাদ স্বৰূপ আমি ভাবোঁ এই প্ৰতিবাদৰ আৰম্ভণি আমি প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিম, যাতে উকিলসকলে সকলো ধৰণৰ সহায় সহযোগিতা সমাজ জীৱনৰ যিখিনি দৰকাৰ সেইখিনি আমি কৰিম। এতিয়া আজি ডক্টৰ হীৰেণ গোহাঁইৰ বিৰুদ্ধে, অখিল গগৈৰ বিৰুদ্ধে আৰু মনজিৎ মহন্ত তেওঁলোকৰ বিৰুদ্ধে কেছ দিছে। এইটো একেবাৰে মানে চৰকাৰৰ পক্ষৰ পৰা ঠিক হোৱা নাই আৰু এটা জুইত ঘৃতাহুতি দিলে আমি ভাবোঁ এই গোচৰ উঠাই লোৱাই ভাল আৰু যদি নকৰে আমি সদৌ অসম উকিল সন্থাৰ তৰফৰ পৰা আইনী সাহায্য যিখিনি বঢ়াব লাগে আমি একচুৱেলি সদৌ অসম উকিল সন্থাই যোনটো কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি আমি বিলাসীপাৰা উকিল সন্থাই আজি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু আমি মানে খুব কঠোৰ ভাষাৰে এই আইনখন যাতে পাছ কৰিব নোৱাৰে সেই তাৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী হিচাপত আজি আমি ইয়াত এই ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু এই যোনটো কাৰ্য কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যোনটো মানে অসম বিৰোধী এটা কাৰ্য কৰিবলৈ ওলাইছে, লগতে সংবিধান বিৰোধী এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।